হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু এটা অবিশ্বাস্য আৰু নিষ্ঠুৰ বাস্তৱে এতিয়া সমগ্ৰ অসম কঁপাই তুলিছে। হয়, কোনেও সহজভাৱে মানি ল'ব পৰা নাই অসম কণ্ঠ জুবিন গাৰ্গৰ মৃত্যু। কিন্তু কেনেদৰে হ'ল এই অসাধাৰণ শিল্পীগৰাকীৰ মৃত্যু? ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰ জনাম আপোনাক। ছিংগাপুৰত জুবিনে নৰ্থ ইষ্ট ফেষ্টিভেলত যোৱা খবৰটো হয়তো সকলো অসমবাসীয়ে জ্ঞাত। ছিংগাপুৰত স্কুবা ডাইভিং কৰি থকা সময়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সাগৰত পৰি গৈছিল জুবিন গাৰ্গ। যিহেতু আগৰ পৰাই তেখেতৰ চিজাৰ আছিল, গতিকে পানীত পৰি গৈ তেওঁ আৰু ৰিকভাৰী হ'ব নোৱাৰিলে। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ অহা হৈছিল আৰু NICUত ভৰ্তি কৰোৱা হৈছিল। কিন্তু মৃত্যুৰ ওচৰত পৰাজয় বৰণ কৰিবলগীয়া হ'ল এই মহান কণ্ঠশিল্পীগৰাকী। এটা যুগৰ যেন সমাপ্তি ঘটিল। সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গ'লগৈ তেওঁ। তেওঁৰ গানত কোৱাৰ দৰে ধুমুহাৰ সৈতে হেলা কৰি সাগৰ তলিত শুবলৈ মন কৰা কণ্ঠশিল্পীগৰাকীয়ে সঁচাকৈয়ে সাগৰ তলিত শুই গ'ল চিৰদিনৰ বাবে। তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ।